নমস্কাৰ ইউটিউবৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়ালৈকে সন্ধিৰ ওপৰত কেইটামান ভিডিঅ' বনাইছোঁ। স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ ওপৰত সন্ধিৰ বিষয়ে মই ভিডিঅ' কেইটিত শেষ কৰিছোঁ। আজি মই যিটো ভিডিঅ' কৰিম সেইটোৰ বিষয়বস্তু হৈছে সমাস। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালকৈ ভিডিঅ'বোৰ শুনিবা আৰু বুজি যাবা। সমাস পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। কি কৈছে? পৰস্পৰৰ মাজত অৰ্থৰ মিল থাকিব লাগিব আৰু দুটা বা তাতকৈ অধিক পদ লগ হৈ এটা পদ হ'ব আৰু সেইটো হৈছে সমাস। কথা চুটি আৰু শ্ৰুতিমধুৰ কৰিবৰ কাৰণে সমাস ব্যৱহাৰ কৰা হয়। আমি কোৱা কথাবোৰ শুনিবলৈ ভাল আৰু চুটি কৰিবৰ কাৰণে সমাস ব্যৱহাৰ কৰা হয়। এতিয়া মই সন্ধি আৰু সমাসৰ ক'ত মিল আছে ক'ত অমিল আছে সেইখিনি ক'ম। সন্ধি আৰু সমাসৰ পাৰ্থক্য। সন্ধি আৰু সমাস দুয়োটাই কথা চুটি আৰু শ্ৰুতিমধুৰ কৰাৰ উপায় হ'লেও দুয়োটাৰ মাজত প্ৰভেদ আছে। আৰু সন্ধি আৰু সমাসৰ দুয়োটা যদিও একেই বিষয়বস্তু হেন পায়, কিন্তু দুয়োটাৰ মাজতে কি আছে? পাৰ্থক্য আছে। যথেষ্টখিনি পাৰ্থক্য দেখিবলৈ পাওঁ। আমি সেই পাৰ্থক্যবোৰ ভাগ কৰি দেখুৱাই দিম, তোমালোকে মনোযোগেৰে শুনি যাবা। প্ৰথম পাৰ্থক্যটোত পাওঁ, দুই বা ততোধিক পদ বা পদ থকা বাক্য বা বাক্যাংশ লগ লাগি এক পদ হ'লেই সমাস হয়। কি কৈছে? দুটা বা তাতকৈ বেছি পদ থকা বাক্য বা বাক্যাংশ লগ লাগিলেই হৈ সমাস হয়। যেনে বেঙেনাৰ নিচিনা বল যাৰ সি বেঙেনা বুলীয়া। এইটো বেঙেনা বুলিয়াটো সমাস হৈ সাধিত হৈছে। কিন্তু দুই পদ বা প্ৰত্যয়ৰ মাজতহে সন্ধি হয়। পদকেইটাৰ কোনো পৰিৱৰ্তন নহয় আৰু সন্ধিৰ সময়ত পদকেইটাৰ পৰিৱৰ্তন নহয়। যেনে দেৱ যোগ অসুৰ সমান দেৱাসুৰ। তাৰপিছত সমাস হ'লে কেতিয়াবা পদবোৰ প্ৰকৃত অৰ্থ এৰি অন্য অৰ্থ বুজায় আৰু সমাস হ'লে কেতিয়াবা বেলেগ অৰ্থ বুজায়। যেনে বিন আছে পানীত যাৰ তেওঁ বিনা পানী। ইয়াত বিন আৰু পানীৰ অৰ্থ নাথাকি বিনা পানী শব্দই সৰস্বতীকহে বুজাইছে। আনহাতে সন্ধিত শব্দকেইটাৰ অৰ্থৰ কোনো লৰচৰ নহয়। যেনে নদী অম্বু নদ্যম্বু। ইয়াত নদ্যম্বু শব্দই নদীৰ পানীকে বুজাইছে। সন্ধি আৰু সমাসৰ এইটো এটা পাৰ্থক্য। তাৰপাছত তৃতীয় পাৰ্থক্যত আছে, সমাসত পদবোৰৰ বিভক্তিৰ চিন লুপ্ত হয়। যেনে ঘৰত উপজা ঘৰ উপজা। ইয়াত ঘৰত পদৰ সপ্তমী বিভক্তিৰ চিন দন্ত্যত লোপ হৈছে। আনহাতে সন্ধিত পদবোৰৰ বিভক্তি প্ৰত্যয় আদি লোপ নহয়। যেনে নমঃ যোগ কাৰ সমান নমস্কাৰ। হাত যোগ এদি সমান হাতেদি। তাৰপাছত চতুৰ্থ পাৰ্থক্যটো হৈছে, সমাস হ'বলগীয়া পদবিলাকৰ বাক্যৰ অনেক পদ লোপ পায়। যেনে হাতীৰ কাণৰ দৰে কাণ যাৰ সি হাতীকণীয়া। ইয়াত বহুকেইটা পদেই লোপ পাইছে, নোহোৱা হৈছে। সন্ধিত বিভিন্ন অৰ্থৰ শব্দ, পদ বা প্ৰত্যয় একেভাৱেই জোৰা লাগে। যেনে নৰক যোগ অসুৰ সমান নৰকাসুৰ। উৎ যোগ কৃষ যোগ ত সমান উৎকৃষ্ট। তাৰপাছতে আমাৰ এইকেইটা পাৰ্থক্য আমি দেখা পালোঁ। তাৰপাছতে হৈছে সমাসৰ সমস্যমান পদ বা ব্যস্ত পদ কাক বোলে, সমস্ত পদ কাক বোলে আৰু ব্যাস বাক্য কাক বোলে সেইটো মই কৈ দিছোঁ। ব্যস্ত পদ হৈছে যিকেইটা পদৰ সমাস হয় সিহঁতৰ প্ৰত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বোলে। যেনে হাতে কটা। এই সমাসবদ্ধ পদৰ হাতেৰে আৰু কটা প্ৰত্যেকেই একো ব্যস্ত পদ। তাৰপিছত সমস্ত পদ হৈছে পদবোৰ লগ লাগি শেষত যিটো পদ গঠিত হয় সেইটোক সমস্ত পদ বোলে। গোটেইকেইটা পদ লগ লাগি এটা পদ হয়, সেইটো হৈছে সমস্ত পদ। যেনে জেতুকাৰ নিচিনা বল যাৰ সি জেতুকা বুলীয়া। ইয়াত জেতুকা বুলীয়া সমস্ত পদ। তাৰপাছতে হৈছে ব্যাস বাক্য। সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বোলে। যি বাক্যৰ দ্বাৰা সমস্ত পদটো ভাঙি দেখুওৱা হয় তাক ব্যাস বাক্য বোলে। যেনে পীতাম্বৰ সমস্ত পদটোৰ ব্যাস বাক্য হৈছে বৰণীয়া অম্বৰ পৰিধান কৰে যি তেওঁ। এইটো হৈছে ব্যাস বাক্য।
তাৰপাছতে সমাসৰ ভাগবোৰ আহিব। মই আজিৰ ভিডিঅ'টোত ভাগবোৰৰ বিষয়ে নকওঁ, মই ছাত্ৰ ছাত্ৰীলোকক কৈছোঁ তোমালোকে ভালকৈ মনোযোগেৰে ভিডিঅ'বোৰ চাই যাবা আৰু মনত ৰাখি যাবা। আৰু মই দৰ্শকসকলক অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেলেগতো বুজাই দিব। আজিলৈ ইমানেই। নমস্কাৰ, জয় অসম, ধন্যবাদ।